আজি 5 জুন বিশ্বৰ চাইকেল দিৱস হিচাপে পালন কৰা হয়। চাইকেলৰ লগত সংগতি ৰাখি আজি মোৰ জীৱনৰ এটা কাহিনী কৈছোঁ। চাইকেলখন দেই পাপাই মানে আগদিনাখন সন্ধিয়া আনিছিলে ওচৰৰ দতা এজনৰ পৰা। দতা মানে ককা, মই আগৰ ভিডিঅ'টো কৈছোঁৱে, আমি দতা বুলি কওঁ ককাজনক। দতা এজনৰ পৰা আনিছিলে চাইকেলখন, কিবা এটা কাৰণত আনিছিলে। তাৰপাছত পিছদিনাখন মানে মোক দি আহিবগৈ ক'লে। মোৰতো পূৰা এক্সাইটেড যে মই মতা চাইকেলখন চলাম। চাইকেলখনতো মতা চাইকেল, আপোনালোকে কি বুলি কয় নাজানো, কিন্তু আমি মতা চাইকেল বুলি কওঁ, যিখন পুৰুষসকলে চলায় সেইখনক। সেই চাইকেলখন সদায় মানে তলত ওলমি চলাওঁ ন, তলৰ ফালে এনেকৈ কৰি যে এডাল লাঠিডালৰ নিচিনা থাকে, তাৰ তলতহে চলাব পাৰোঁ, ওপৰতে ছিটত বহিব নোৱাৰোঁ। সেই চাইকেলখন আছিল অকণমান চাপৰ আছিল। ভাবিলোঁ উঠিব পাৰিম, উঠাটো ধুনীয়াকৈ উঠি গ'লোঁ। পেডেলটো য'ৰ পৰা লাগি থাকে ন, সেইডোখৰতে ভৰিটো দি উঠি গ'লোঁ। তাৰপাছত গৈ আছোঁ ওচৰতে স্বপ্নালী বাহঁতৰ ঘৰ। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা অকণমান দূৰ। স্বপ্নালী বাহঁতৰ ঘৰ পাওঁতেই তাত পাৰ হ'লোঁ, বাঁহ গছ এখিনি আছে, বাঁহৰ গছ আছে। সেই বাঁহৰ গছখিনিৰ তলতে এটা গাঁত আছিলে। এতিয়া বাৰু পূৰা ধুনীয়া প্লাষ্টাৰ বোলে পকা ৰাস্তা হয়, তেতিয়া নহৈছিলে নহয়, ভঙাকৈ গাঁত এটা আছিলে। উঠিছোঁহে, ছিটত বহিছিলোঁহে। তাৰপাছতো চাইকেলখন এতিয়া মই পেডেলটো মাৰিবলৈ ঢুকি পাব লাগিব ন, টিকিৰি মিকিৰি মানুহ। তাৰপাছত পেডেলটো মাৰিবলৈ লওঁতে যদি মতা মানুহ হোৱা হয় বা পেডেলটো জোৰত মাৰিব পৰা হ'লে গাঁতটো ওলাই পাৰ হৈ গ'ল হয়। কিন্তু মইতো ঢুকি নাপাওঁ, জাপ মাৰি যেন তেনে এটা ভৰি এইফালে টিকাটো পূৰা ঘূৰাই পেডেলটো ঘূৰাওঁ, ইটো ভৰি আকৌ টানো, তেনেকৈহে চলাই গৈছিলোঁ, চলাব পাৰোঁ। তাৰপাছত কি হ'ল, গাঁতটোত সোমাই ধৰিলোঁ, পৰিলোঁ নহয় লুটি খাই। মায়েতো ঘৰত যাওঁতেই কৈ পঠাই দিছে, পাপাই, যে চাইকেলখন তলতহে চলাবি, ওপৰত চলাই উঠি নাযাবি, পৰিলে মাৰ খাবি। এতিয়াতো মই ঘৰত মাৰ খাম ন, তেনেকৈয়ে গ'লোঁ, পৰি গোটেই আঁঠুত ইমান টুকুৰা বা এটুকুৰা মঙহ নাই। শিলগুটি সোমালে কি হ'ল নাজানো, চোচৰ খালে কিবা এটা হ'ল আৰু গোটেই আঁঠুটো ৰঙা। যেনে তেনে কৰি চাইকেলখন দিলোঁ, দি মেলি লেঙেৰাই ঘৰলৈকে আহিলোঁ। এতিয়াতো ঘৰত মই লেঙেৰাই দেখাব নোৱাৰোঁ, লেঙেৰাই দেখালেই মোৰ পিটন। সেইকাৰণে এতিয়া আমি স্কাৰ্ট চাৰ্ট পিন্ধোঁ ন, স্কাৰ্টটোতে পিন্ধিব নোৱাৰোঁ। স্কাৰ্টটো পিন্ধিব পাৰোঁ, মানে স্কাৰ্টটোতো চুটি, আঁঠু তললৈ নাযায়। এতিয়াতো মাহঁতে দেখি পাব, এতিয়া মই কি কৰিলোঁ, আমাৰ যিহেতু মৰাণ মানুহ, বুকুত মেথনি পিন্ধে, কঁকাল মৰা মাৰে ন, কঁকাল মৰাখন পিন্ধিছোঁ। মায়ে কৈছে, তই মোৰ কঁকাল মৰাখন কেলৈ পিন্ধিছ? সেইখন পিন্ধিলেও বিপদ। পিন্ধি ভাল লাগিছে কাৰণে পিন্ধিছোঁ, লেতেৰা কৰিলে মাৰ খাবি। তাৰপাছত কথাটো গ'ল, মাৰ অলপ সন্দেহ আছিলে যে কেনেবাকৈ ই দুখ পাই আহিছে নেকি, হ'লেও ইমান নৰ্মেলকৈ আছে, দুখ পাই নাই অহা। তাৰপাছত কি হ'ল, এটা নলা আছে, নলা মানে আমাৰ এতিয়া বৰ্তমান যিটো ঘৰ আছে, সেই ঘৰটো বনাই আছিলে, তাত ভেটি উঠাই আছিলে, মাটি খান্দি উঠাইগৈতো, তাতে এটা নলা নিচিনা খান্দ খাই আছিলে। সেই নলাটোত আকৌ সেইডোখৰত বিষ লৈ আছোঁ কিন্তু দেই, এৰা নাই। সেই নলাটোতে দুখন হাত, এফালে মানে সোঁফালৰ হাতখন সোঁফালে নলাটো মানে দ আছে ন, সোমাই পূৰা এনেকৈ কৰি ওলমি আছোঁ। এনেকৈ ওলমি থাকোঁতেই ভৰিখন আগলৈ যাওঁতেই মায়ে দেখি পালে কঁকাল মৰাখন ওপৰলৈ যোৱা। তেতিয়া কি হ'ল, আঁঠুটো দেখি পালে নহয়। দেখি পাই আজিৰ দিনত হ'লে মোৰ চুনু, মোৰ মুনু, দুখ পালে, মেডিকেল নিব, কি কৰিব, আৰু খেদনহে দিলে ধুনীয়াকৈ 1 ৰাউণ্ড মোৰ খেদাই দিলে। মানে কি হয়, মায়ে খেদাই দিলে, ৰাস্তাৰ ফালে দৌৰিলে, ৰাস্তাৰ ফালেও খেদাই নিয়ে দেই। তেতিয়া ওচৰত কলীয়া দাইটি খুৰীদেৱে ক'ব, খেদা খালি, ওচৰত খুৰীদেৱে ক'ব দেই, খুৰীদেউ মনত আছে নাই মই নাজানো দেই, দেখিলে খেদা খাইছ বুলি কয় দেই খুৰীদেৱে। তাৰপাছত মায়ে খেদালে ঘৰটো মেৰিয়াই দৌৰ মাৰোঁ, পাপাই খেদালে ৰাস্তাৰ ফালে দৌৰ মাৰোঁ। পাপাই মানে ৰাস্তাৰ ফালে খেদাই নাযায়, লাজ লাগে।
তাৰপাছত মায়ে খেদালে, মায়ে যদি মাৰিব খেদি দিয়ে নহয় তেতিয়া মই ঘৰটো দৌৰ মাৰোঁ। এনেকৈ কৈ চাই থাকিম ন, মানে এফালেদি আহিলে ইফালে যাম, ইফালে আহিলে সিফালে যাম, তেনেকৈ দৌৰ মাৰোঁ। আপোনালোকৰো তেনেকুৱা কিবা কাহিনী আছে নেকি বাৰু? মোৰ এনেকুৱা মানে বহুত কাহিনী আছে, কৈ শেষ নহ'ব। আজি চাইকেল দিৱস, ফেচবুকতে পালোঁ দেই, বিশ্বৰ চাইকেল দিৱস বুলি। সেই চাইকেলৰ সেইটো কাহিনী ক'বলৈ মনত গ'ল। আৰু জুইন আৰু মোৰ আৰু কিমান কাহিনী আছে। মাই গড মৰিলোঁ, তেনেকুৱা চাইকেলৰ কাহিনী আছে, সেইবোৰ কৈ আছোঁ।